এখন পৰিৱৰ্তনগামী চৰকাৰ আৰু এটা ৰাষ্ট্ৰীয় ঘাইপথ মাত্ৰ উন্নয়নৰ নামত চৰকাৰৰ এটা ফটা হ'ল। এই ৰাস্তাটোলৈ মন কৰক, এইটো এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই পথটোৰে দৈনিক হাজাৰ হাজাৰ সৰু বৰ গাড়ী চলে। এইটো গুৱাহাটী-গোৱালপাৰা সংযোগী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বিজয়নগৰ আৰু ওপৰহালিত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ অংশবিশেষ। বৰ্তমান এই জৰাজীৰ্ণ পথটোৰে যাতায়াত জীৱন ভয়াৱহ হৈ পৰিছে। এই পথত সৃষ্টি হৈছে বহুতো গাঁত আৰু এই গাঁতত পৰি বহুজন পথচাৰী ঘূণীয়া হ'ব লগা হৈছে। কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। অকল বেনাৰ পোষ্টাৰতেই সীমাবদ্ধ উন্নয়ন। এয়া আমি কোৱা নাই, কৈছে ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতবোৰেই তাৰ উদাহৰণ। এতিয়া সচেতন ৰাইজৰ প্ৰশ্ন, কেতিয়া চকু মেল খাব বহু প্ৰতাপী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ PWD ডিপাৰ্টমেণ্টটো?